If you are a Tatasky subscriber and want to add and drop and manage your packs, then this video is for you. Hello guys, welcome back to my YouTube channel. I am Madhusmita Borah. আজি ভাবিলো যে মোৰ সীমিত জ্ঞানেৰে আপোনালোকৰ সহায় হোৱাতকৈ এটা ভিডিও বনাও ইনে যদি ব্লগ বনাই থকাতকৈ ইউজফুল ভিডিও এটা বনালে ভাল হ'ব গটিকে মই ট্রাই কৰিছো চেনেল কেনেকৈ এড কৰে টাটাস্কাই চেনেল কেনেকৈ ড্ৰপ কৰে আপুনি বলে এটো চেনেল চাব বিচৰা নাই কেনেকৈ হেতু চেনেল আতৰাই দিব আপোনাৰ পেকৰ পৰা কেনেকৈ নতুন এটা চেনেল এড কৰিব পাৰিব আপোনাৰ নিজৰ স্মাৰ্টফোনটোৰ পৰা তো এই বিষয়ে আমি আজি কথা পাতিম সো উইদাউট এনি ফাৰ্দাৰ ডিলেইং লেটস গেট স্টাৰ্টেড So very first thing you have to do is Play Store যাব লাগিব then আপুনি টাইপ কৰিব লাগিব Tatasky mobile app Tatasky mobile app ইয়াতে ৰিকমেন্ড কৰিছে তো আমি তাতে ক্লিক কৰিম then আপোনাৰ এটো উলাব এপটো আপুনি ইনষ্টল কৰিব লাগিব মোৰ অলৰেডি ইনষ্টল হৈ আছে গতিকে মই ওপেন কৰিছো then আপোনাৰ এনেকেটা উইন্ডো উলাব পেকটো এটো ডেমো হয় then আপোনাৰ লগইন কৰি লব লাগিব উপৰত আছে লগইন ক্লিক কৰিছো তাৰপিছত আপুনি আইডি দিও লগইন কৰিব পাৰে টাটাস্কাই আৰু নহলে আপোনাৰ আৰএমএন যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ হয় হেতু দি লগইন কৰিব পাৰে ইয়াত মই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো দি লগইন কৰি লৈছো দেন কন্টিনিউ তাৰপিছত আপোনাৰ যদি এটাতকে বেছি আইডি থাকে তো ইয়াত শো কৰিব তো আপোনাৰ যিটো আইডি হয় হেতু সিলেক্ট কৰি লৈ কন্টিনিউ তাৰপিছত আপোনাৰ এটা ফোনত ওটিপি যাব ওয়ান টাইম পাসওয়ার্ড ইউ হ্যাভ টু এন্টার দি ওটিপি and then continue তাৰপিছত আপোনাৰ এটো পেজ উলাব ইয়াতে আপুনি জি চেনেল চাই সব নিজৰ মোবাইলতে চাব পাৰিব এটো এনেকে ওলাই তাৰপিছত আপুনি পেক মেনেজ কৰিব কাৰণে ইয়াতে আছে যে মেনেজ পেক্স ওপৰত তাতে মেনেজ পেক্সত ক্লিক কৰিব লাগিব তাৰপিছত আপোনাৰ এনেকে উলাব যেহেতু এতিয়া শ্ৰীলংকা টুৰ হৈ আছে গটিকে একটা চেনেল আপোনাক ৰিকমেন্ড কৰিছে আপুনি সাইডৰ বক্সটো টিক কৰি লৈ এড কৰি দিব পাৰে কিন্তু আমি এতিয়া চেনেল চেঞ্জ বা পেকেজ মেনেজ কৰিম গটিকে স্ক্ৰল কৰিম তাৰপিছত তলত আছে এক্সপ্লোৰ অল পেক্স এণ্ড চেনেলস তো তাত ক্লিক কৰিম দেন আপোনাৰ এনেকুৱা এটা পেজ উলাব দেন মডিফাই পেক্সত ক্লিক কৰিব লাগিব তাৰপিছত আপোনাৰ এনেকুৱা পেক্স উলাব এনেকুৱা এটা পেজ উলাব তাতে আপোনাৰ যিখিনি কাৰেন্ট পেক্স আছে হেখিনি ওপৰত শো কৰি থাকিব আৰু নতুনকে যেটো আপুনি এড কৰিব বিচাৰে চেনেলস টাটাস্কাই পেক্স তো তেনেকে এড কৰিব পাৰে ইয়াত মই পেক্সত টাটাস্কাই পেক্সত ক্লিক কৰিছো গটিকে ইয়াৰ পৰা এটা পেক্স সাইডৰ বক্সটো টিক দি সিলেক্ট কৰি লৈ আপুনি সিলেক্ট এণ্ড প্ৰসিড তলত আছে যে তাত ক্লিক কৰিলে আপোনাৰ চেনেল এড বা পেকেজ এড হৈ যাব আৰু চেনেলছত ক্লিক কৰিলে আপোনাৰ চেনেলছখিনি এনেকে পাৰ্টিকুলাৰলি আপোনাৰ ডিভাইডেড কৰি থোৱা আছে তো ফাৰ্ষ্টটো আছে হিন্দী এন্টাৰটেইনমেন্ট তো তাতে মই ক্লিক কৰিছো দেন ফাৰ্ষ্ট চেনেলটো এড কৰিছো তাতে টিক কৰিছো দেন সিলেক্ট এণ্ড প্ৰসিড তলত তাৰপিছত আপোনাৰ ইয়াত আহি যাব কনফাৰ্ম কৰিলে আপোনাৰ পেকেজটো বা চেনেলটো এড হৈ যাব কৰি চাব বহুত ইজি হয় পাৰিব আপোনালোকে বহুতে পাৰে কিন্তু তথাপিটো বহুতে নাজানে তো আপুনি এড কৰাটো হৈ গল এটা ড্ৰপ কৰিব কাৰণে সেম প্ৰসেছত আপুনি গৈ মডিফাই পেক্সত যাব লাগিব তাৰপিছত যেটো কাৰেন্ট পেক্স আছে আপোনাৰ তাত শো কৰি থাকিব কাৰেন্ট পেক্সটোৰ পৰা টিকটো আতৰাই দিব লাগিব কাৰেন্ট পেক্সটো যেটো টিক ওলাই আছে তাতে ব্লু টিক তো ব্লু টিকটো আপুনি এবাৰ ক্লিক কৰি দিলে এটো আতৰি যাব দেন সিলেক্ট এণ্ড প্ৰসিড কৰিলে হৈ যাব ইমানে আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাইলে যদি ভাল পাইছে তেন্তে হলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব ধন্যবাদ